মমিজ কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ গুড় আৰু নাৰিকলৰ লাড়ু। গুড় আৰু নাৰিকলৰ লাড়ু বনাবলৈ আপোনালোকক লাগিব এটা নাৰিকল, এবাটি গুড় আৰু কেইটামান ইলাচি। মই নাৰিকলটো ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এটা মিক্সি জাৰত নাৰিকলখিনি ভালকৈ গুড়ি কৰি লৈছোঁ। তাৰপিছত গুড় আৰু নাৰিকলখিনি ভালকৈ মিহলি কৰি লৈছোঁ। গুড় আৰু নাৰিকলখিনি ভালকৈ মিহলাব লাগিব। তাৰপিছত ইলাচিকেইটা দি দিছোঁ। তাৰপিছত কেৰাহী এখন গৰম হ'ব দিছোঁ। তাৰপিছত গুড় আৰু নাৰিকলখিনি দি দিছোঁ। গেছটো একে ষ্টিমতে থৈছোঁ, মই কম ষ্টিমতে থৈছোঁ। কম ষ্টিমতে গুড় আৰু নাৰিকলখিনি হ'ব দিব লাগিব। ভালকৈ লৰাই থাকিব লাগিব। ভালকৈ নলৰালে কেৰাহীত লাগি যাব। তাৰপিছত মই হাতত অকণমান চাইছোঁ লাড়ু বান্ধিব পৰা হ'ল নেকি। মোৰ লাড়ু বান্ধিব পৰা হ'ল কাৰণে মই প্লেট এখনত নমাই লৈছোঁ। তাৰপিছত গৰমে গৰমে মই লাড়ু বান্ধি গৈছোঁ। গুড় আৰু নাৰিকলৰ লাড়ু বনাবলৈ বেছি সময় নালাগে।